জিন্দাবাদ নাম হেমন্ত বিশ্ব শর্মা दुलाराय आसाम माइनरिटी फरायसा जथायनि बेसेन बांनायनि सायाव धरना बेसेन बांबाय थानायखौ खमायबोनो थाखाय आसाम सोरखारखौ दाबि दैखांनानै 2 घन्टा धरना गसाइगाव 12 मे 2022 पेट्रल डिजेल जाग्रा थाव बायदि बायदि मुवा बेसाद बांनायखौ लानानै गासै हादरावनो मोनसे सोमोनांनाय बाथ्राया सोलिबाय थादों। दिनै गसाइगाव महकुमा मावख'नि मोखाङाव दुलाराय आसाम माइनरिटीनि फरायसा जथाय सोनाब क'क्राझार आफादनि बानजायनायाव सोरखारनि बेरेखा 2 घन्टा होज्रिख्रावनानै हिमन्त बिश्व शर्मा हाय हाय आसाम सोरखार हाय हाय रावजों सोंखारियो आरो बेसेन बांनायखौ बाङाइ खालामनो दाबि दैखांनानै धरना लायो। लोगोसे महकुमा बेंगिरि मासान्दा पार्टिन एडीसी आईएस नि आखाइजों गिबि मन्थ्रि आरो मिरु सोरखारनो गोसोखां बिलाइ गथायो। फैबाय थानाय समाव बिथांमोननि दाबिखौ गनायाब्ला आरो बेसेन बांनायखौ होबथायाब्ला आमसुआ गिथाव बाथाव सोमावसारनायनि बाथ्रा फोसावदों आमसुआ। হয় মই প্ৰথমতে আপোনালোক সকলোলৈ যি সাংবাদিক বন্ধুসকল ইয়াত আহি উপস্থিত হৈছে আমাৰ এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীলৈ তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আপোনালোক সকলোলৈ বিনম্ৰভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। হয় আপোনালোকে চিন্তা কৰক আমাৰ ভাৰতবৰ্ষৰ পৰা আদি কৰি বিশেষকৈ অসমৰ সৰ্বসাধাৰণ জনসাধাৰণ বা ৰাইজৰ মনত এটা শংকা জন্ম হৈছে। এটা শংকাই মানুহৰ মনৰ ভিতৰত জন্ম লৈছে। সেই শংকাটো হ'ল কি জানিবা আমাৰ ভাৰতবৰ্ষত এটা অসম গোটেই ভাৰতবৰ্ষ আজি আপোনালোকে দেখিব পাৰিছে শ্ৰীলংকাৰ কি অৱস্থা হৈছে। সেই শ্ৰীলংকালৈ ৰূপান্তৰিত হয় নেকি এনেকুৱা ধৰণৰ এটা শংকাই ভাৰতবৰ্ষৰ জনসাধাৰণৰ মনত মানে বাখা বান্ধিছে বুলি মই এটা অনুভৱ কৰিব পাৰিছোঁ। আপোনালোকে চাওক আজি দৰৱৰ মূল্যৰ পৰা আদি কৰি জীৱনদায়িনী যি ঔষধৰ পৰা আদি কৰি আজি পেট্ৰল জাতীয় সামগ্ৰী আজি ঘৰ বনোৱা সামগ্ৰী আজি আপুনি কেঁচা সামগ্ৰীৰ পৰা আদি কৰি যিকোনো ধৰণৰ সামগ্ৰীৰ মূল্য কেনেকৈ আকাশলংঘী হৈ আছে সেই কথাটো আপোনালোকে অৱগতৰ বাহিৰত নহয় আপোনালোকে অৱগত। মই এটা কথা চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকৰ অকল চৰকাৰৰ ভেটিটোৱেই মজবুত কৰাৰ চিন্তাধাৰা বাদ দি পেলাই অসমৰ জনসাধাৰণৰ ভেটিটো শক্তিশালী কৰিব লাগে। কাৰণ আপোনালোকে যেই সেই মিটিং সভা সমিতিত গৈ উল্টা পুল্টা ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থকাই কিন্তু অসমৰ জনসাধাৰণৰ লক্ষ্য হৈছে অসমৰ জনসাধাৰণে পৰিলক্ষিত কৰিব পাৰিছে। গতিকে আমি সদৌ অসম সাধাৰণৰ কাৰণে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে আজি আমি এই অৱস্থান ধৰ্মঘট গোটেই অসমৰ প্ৰত্যেকটা জিলাৰ সদৰ স্থানবিলাকত আমি অনুষ্ঠিত কৰিছোঁ। আজি এই ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা আজি সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আজি যি মাধমাৰ সুদাইছে সৰ্বসাধাৰণৰ ৰাইজৰ মাথাত এই মাধমাৰৰ পৰা সৰ্বসাধাৰণৰ ৰাইজক অনতিপলমে অস্তিত্ব দিব লাগে, অনতিপলমে এই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। অন্যথাই কিন্তু অসম তথা ভাৰতবৰ্ষৰ পৰিস্থিতি আজি শ্ৰীলংকাত যি ধৰণৰ হৈছে অনুৰূপ পৰিস্থিতি হ'ব বুলি আমাৰ মনত এটা সন্দেহ জাগিছে। গতিকে এই চৰকাৰখনক আজি অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ অযোগ্য যোগান মন্ত্ৰী মাননীয় ৰঞ্জিত দাসক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে নিজৰ শাৰীৰিক সুস্থতাৰ কাৰণে ফিট এক্সাৰচাইজবিলাক কৰি নাথাকি ৰাইজৰ স্বাস্থ্য যাতে ভাল থাকে সেই ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে বিশেষকৈ ঔষধ জাতীয় পদাৰ্থৰ মূল্য ৰোধ কৰিব লাগে। আপোনালোকে চাউল দাউলৰ পৰা আদি কৰি পেট্ৰল জাতীয় সামগ্ৰী আজি গেছ চিলিণ্ডাৰৰ কিমান দাম হৈছে প্ৰত্যেকটা সামগ্ৰীক দাম কম কৰিব লাগে। অন্যথাই কিন্তু আমাৰ ভাৰতবৰ্ষৰ অৱস্থা খুব জুৰুলা হৈ পৰিব। ভাৰতবৰ্ষখন যাতে বেলেগ উন্নত দেশবিলাকৰ লগত খোজ মিলাই চলিব পাৰে তাৰ কাৰণেই আজি আমি অহৰহ চেষ্টা কৰি গোটেই অসম জুৰি এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু যদি এই আন্দোলনৰ পিছতো যদি অসম চৰকাৰে কাণ সাৰ নিদিয়ে ইয়াতকৈ কিন্তু ভয়ানক ধৰণৰ কাৰ্যসূচী আমি আমাৰ ৰাজ্যপাল ভৱনৰ পৰা আদি কৰি দিল্লী যন্তৰ মন্তৰলৈকে লৈ যোৱাৰ কাৰণে বাধ্য থাকিম।